পোন্ধৰ চনত নগাঁৱৰ আগ্ৰাসন নগাঁৱৰ ইয়াত আহি পেলাই গুলি ফুটাই দিয়া, যাৰ ফলত ইয়াত লোকসকল আতংকিত হৈ পেলাই এই গাঁওখন এৰি পলায়ন কৰিবলৈ লোৱা এটা পৰিৱেশ, যিটো দুখ লগা পৰিৱেশ। ইয়াত লোকসকলে দিনে ৰাতিয়ে কষ্ট কৰি মাটিত ঘাম পেলাই ইয়াত ক্ষুদ্ৰ চাহ খেতি কৰা সেই বাগানবোৰ নগাই কাটি দিয়া, শ শ বিঘা মাটি সেই চকুৰ আগত এইবোৰ ভাহি থাকে। সেইবোৰ দুখ লগা দৃশ্য। ইয়াত এনে এটা পৰিৱেশ হৈছিল যে অসম চৰকাৰে সময়ত পূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ইয়াত সীমান্ত মন্ত্ৰী মল্লিক ডাঙৰীয়াক পঠিয়াবলৈ বাধ্য হৈছিল। ইয়াত এডিশ্যনেল DGP 3জন ইয়াত আহিবলৈ ৰামখাম এই অঞ্চললৈ আহিবলৈ বাধ্য হৈছিল। অসমৰ SP যোৰহাটৰ DC SP ইয়াত মানে দিনে ৰাতিয়ে থাকিব লগা, বাহাৰ পাতি থাকিব লগা এটা পৰিৱেশ সৃষ্টি হৈছিল। সেই দিনবোৰ আৰু আজি ইয়াত এই বেটেলিয়ন কেম্পটো যদি সেই সময়ত ৰাইজৰ আমি দাবী নকৰি ইয়াত যদি আমি স্থাপিত নকৰাহেঁতেন, নগাঁও আহি পেলাই আমাৰ অসমৰ মাটি বহুত বিঘা বিঘা মাটি দখল কৰি ল'লেহেঁতেন। আজি এই তেওঁলোকৰ কেম্পটো দিলে হয়, কিন্তু এই কেম্পটো BOP পুলিচসকলে থাকিব সুবিধা পাইছে নাই পোৱা, অসম চৰকাৰে এটা চোৱাৰ দায়িত্ব আছিল। ইয়াত বিষয়াসকল যেতিয়া আমি কমাণ্ডেণ্ট ডিপুটি কমাণ্ডেণ্টৰ কথা পাতোঁ, আপোনালোকে ৰিপৰ্ট দিয়া নাই বোলে, দি আছোঁ বোলে, চৰকাৰে শুনা নাই, আমি কি কৰিম? আজিৰ পৰা 8 মাহ 9 মাহ আগত ইয়াত আহি পেলাই যেতিয়া মই বিধানসভাত চিঞৰ বাখৰ কৰিলোঁ, তেতিয়া বাঁহৰ ঘৰৰ পৰা এই হাফৱাল পকি এনেকৈ বেৰ বনাই দিলে। কিন্তু বেৰ বনাই দিলে হয়, কিন্তু পাকঘৰ বনাই নিদিলে, লেট্ৰিন পেচাব ঘৰ একো বনাই নিদিলে। আজি ৰাইজক মই ৰামখাম গাঁও ৰামখাম বাগানৰ ৰাইজক ধন্যবাদ জনাম। তেওঁলোকে আজি আগবাঢ়ি আহিল। গাঁও পৰিষদৰ সভাপতি ৰাজেন গগৈ ডাঙৰীয়াক মই নাম উল্লেখ কৰিছোঁ, তেখেতক ধন্যবাদ জনাইছোঁ। তেওঁ অকণমান টকা পইচা দিলে, ময়ো 2 টকামান দিলোঁ। বাঁহ কিনি আনি আমি এনেকৈ আজি অস্থায়ীভাৱে ৰাইজৰ সহযোগিতাত এই এটা প্ৰতিবাদী, মৰমৰ প্ৰতিবাদী, এইটো মৰমৰ যোগেদি আমি মিঠা মৰমৰ যোগেদি অসম চৰকাৰলৈ প্ৰতিবাদ জনাই আহ্বান জনাব বিচাৰিছোঁ। এই আমি যি চৰকাৰী মাটি ইয়াত ৰাখি থৈছোঁ, সেই মাটিত অতি শীঘ্ৰে আমাৰ ৰামখামৰ BOPটো তালৈ হস্তান্তৰ কৰিব লাগে আৰু তাত আটক ধুনীয়াকৈ নিৰাপত্তা দি মেলি যেনেকৈ BOP এটা নিৰ্মাণ কৰিব লাগে সীমান্তত, সেই BOP অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়ক। অসম চৰকাৰলৈ আমি এই মিঠা প্ৰতিবাদেৰে, মৰমৰ প্ৰতিবাদেৰে অসম চৰকাৰলৈ আমি আহ্বান জনাইছোঁ।